কেনেকুৱা সপোন খবৰ ধুনীয়া ভালে এতিয়া আজি আমি লগ হ'লোঁ কিয় বিশেষ কামৰ সূত্ৰে আমি লগ হ'লোঁ আৰু এই সম্পৰ্কে আমি ৰাইজকো নিশ্চয় অৱগত কৰিম। মই ক'ব বিচাৰিছোঁ যে নিশ্চয় ইউটিউব চেনেলটোৰ কথাৰ কাৰণে আমি লগ হৈছোঁ। নিশ্চয় এতিয়া চেনেলটোৰ নাম দিলোঁ আমি কৈছোঁ। এতিয়া আমি কৈছোঁ এই ধাৰণাটো কেনেকৈ আহিল বাৰু? আমি কৈছোঁ নামটো কেনেকৈ হ'ল বা ইয়াৰ ধাৰণা কেনেকৈ আহিল বুলি ক'বলৈ গ'লে এটা ডাঙৰ কাহিনী হ'ব, দীঘলকৈ এটা। ইমান দীঘলকৈ বাৰু এতিয়া কৈ নাথাকোঁ, চমুকৈ কৈছোঁ। আপোনাৰ নিশ্চয় মনত আছে সিদিনাখন আমি মৰিগাঁৱৰ পৰা চৰাইবাহীলৈ এটা বিশেষ কামৰ সূত্ৰে গৈ আছিলোঁ গাড়ীত, আৰু গৈ থাকোঁতে হঠাতে আপুনি আৰু মই আমাৰ দুয়োজনৰে মনত কিছুমান প্ৰশ্নৰ উদয় হৈছিল। আমি বিভিন্ন ধৰণৰ বৰ্তমানৰ সময়ৰ প্ৰাসংগিক বিষয়ৰ ওপৰত আলোচনা কৰিছিলোঁ, আৰু তেতিয়া ওলাই আহিছিল কিছুমান কথা যে গাঁৱৰ বৰ্তমান যিবোৰ সমস্যা, আমাৰ অঞ্চলৰ যিবোৰ সমস্যা বা প্ৰতিভা, সেইসমূহ সাধাৰণতে লুপ্ত হৈ থাকে, ওলাই নাহে। আৰু সেই লুপ্ত হৈ থকা সেই প্ৰতিভা বা সেই কৰ্মদক্ষতাবোৰ আমি জীয়াই তুলিবলৈ কিবা কৰিব পাৰোঁ নেকি, এনেকুৱা ধৰণৰ কিবা আলোচনা কৰি আছিলোঁ দুইজনে। আৰু পিছত আপোনাৰ আৰু মোৰ দুয়োজনৰে সহমতত আমি আলোচনা কৰি এটা ইউটিউব চেনেল খোলোঁ বুলি সিদ্ধান্ত ল'লোঁ। আৰু হঠাতে আপুনি মই যেতিয়া প্ৰশ্ন কৰিলোঁ আপোনাক যে নামটো কি দিয়া যাব, তেতিয়া আপুনি মোক হঠাতে ক'লে আমি কৈছোঁ। আৰু মই আপোনাক ক'লোঁ যে সঁচাকৈ মোৰ শব্দটোৱে বা সেই বাক্যটোৱে মোৰ হৃদয়খন চুই গৈছিল, আৰু মই ক'লোঁ সুন্দৰ হ'ব, নামটো মোৰ পচন্দ হৈছে। আমি কৈছোঁ নামৰে এটা ইউটিউব চেনেল খোলোঁ আৰু দৰ্শকক অলপ আমি বিচৰা ধৰণে অকণমান আমোদ দিবলৈ চেষ্টা কৰোঁ। আমি কৈছোঁ বুলি কওঁতে তুমি আৰু মই কোৱাটো বুজা নাই। ইয়াতে যিসকল অতিথি আহিব তেওঁলোকৰ সমস্যা বা তেওঁলোকৰ প্ৰতিভাসমূহ কোৱাটো বুজাইছে। নাই আমি তেওঁলোকক আঁত ধৰিহে দিম, নহয় জানো? এতিয়া কথাটো হ'ল কি, চেনেল এটাতো সকলোৱে খুলিব পাৰে, নহয় জানো? আৰু তেনেকৈ বহুত চেনেল খোলা হৈছে। এই চেনেলসমূহ যথেষ্ট চেনেলৰ আমি দেখা পাওঁ যে মানদণ্ড বৰ ঠিক নহয়, কিন্তু সকলো চেনেল নহয়, যথেষ্ট ভাল সংখ্যক চেনেল আছে, যথেষ্ট মানদণ্ড আছে। এতিয়া কথাটো হ'ল চেনেলটো যেতিয়া খোলা হয়, তেনেকুৱা ধৰণৰ নিম্ন মানদণ্ডৰ চেনেল খোলা হয়, চেনেলটোত থাম্বনেইলটো বৰ ধুনীয়াকৈ দিয়া হয় কিন্তু দেই, দৰ্শকৰ যাতে মনোগ্ৰাহী হয়। আৰু সেই থাম্বনেইলটো দেখিয়েই আমি দৰ্শকসকলে চেনেলটোত ক্লিক কৰি সেই ভিডিঅ'জবোৰ চাওঁ, আৰু যথেষ্ট সময় দৰ্শকৰ খৰচ হয়। কিন্তু ভিডিঅ'টো যদি চোৱা হয়, দৰ্শকৰ কিবা এটা লাভ হ'ব লাগে, নহয় জানো? যদি দৰ্শকৰ কোনো ধৰণৰ লাভেই নহয়, তেনেধৰণৰ ভিডিঅ' মই বৰ বেছি মানদণ্ড থকা বুলি ভিডিঅ' বুলি মই গণ্য নকৰোঁ। মই নহয়, সকলোৱে গণ্য নকৰে। গতিকে এই চেনেলটোৰ ভিডিঅ'ৰ মানদণ্ড নিশ্চয় ভালেই হ'ব, নহয় জানো? এতিয়া মই ভাবিছোঁ দৰ্শকৰ মনতো কিছু প্ৰশ্ন উদয় হ'ব যে কিয়নো তেনেকৈ চেনেল এটা খুলি, নহয় জানো? এতিয়া কথাটো হ'ল দৰ্শকৰ মনত যিসমূহ প্ৰশ্ন উদয় হ'ব তাৰ কিছু প্ৰশ্ন মই তোমাক সোধোঁ, আৰু তুমি সঠিকভাৱে উত্তৰ দি যাবা, নহয় জানো? এতিয়া আমি কৈছোঁ চেনেলটোৰ মানদণ্ড ঠিকেই থাকিবনে? মানদণ্ড নিশ্চয় ঠিকে থাকিব। আৰু আপুনি অকণমান আগত কৈ আহিছে যে মানুহৰ বৰ্তমান সময় নাই, প্ৰত্যেকটো সময়ৰে মূল্য আছে। গতিকে আমি সেই প্ৰত্যেকটো সময়ৰ মূল্য আমি দিব খুজিছোঁ। যদি আমাৰ ভিডিঅ' কোনোবাই চায়, তেতিয়াহ'লে সেই ভিডিঅ'ৰ পৰা 100%ই কিবা এটা সকাৰাত্মক বা এটা ভাল কিবা এটা ভিডিঅ'ৰ পৰা পাব। তাৰ পৰা কেতিয়াও বিৰূপ প্ৰভাৱ কাৰোৰ ওপৰত নপৰে, আৰু মানদণ্ড কেতিয়াও তাৰ নিম্নগামী নহয়। আজি মই আপোনাক লগতে আমাৰ দৰ্শকসকলক কথা দিছোঁ, ভিডিঅ'সমূহ দৰ্শকসকলেও গঠনমূলক হ'লে বেছি ভাল পায়। ঋণাত্মক ভিডিঅ' নিশ্চয় নহ'ব চাগে, ধনাত্মকেই হ'ব, সকলো ভিডিঅ'ই ধনাত্মক হ'ব। আৰু এটা প্ৰশ্ন মোৰ থাকি গৈছে, কেতিয়াবা কি হয়, চেনেলসমূহে এবছৰ দুবছৰ এদিন দুদিন তেনেকৈ পাৰ হৈ যোৱাৰ পিছত যথেষ্ট যেতিয়া ছাবস্ক্ৰাইবাৰ হ'ব বা যথেষ্ট ভিউজ হ'ব, তেতিয়া কি প্ৰমোশ্যনত লাগি যায়। প্ৰমোশ্যন মানে বিজ্ঞাপনত যেতিয়া লাগি যায়, বিজ্ঞাপনটো থাকিব লাগিব, সেইটো মই থাকিব নালাগে বুলি নকওঁ। কিছুমান বিজ্ঞাপনে আমাৰ দৰ্শকৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়। যেনে জুৱা খেলৰ কিছু ইউটিউবাৰে দেখা পাওঁ, জুৱা খেলৰ প্ৰমো কোড দি বিজ্ঞাপন কৰে। তেনেধৰণৰ বিজ্ঞাপনৰ দ্বাৰা চেনেলটো নচলেতো,
তেনেধৰণৰ বিজ্ঞাপনেৰে চেনেল কেতিয়াও নচলে। জুৱা খেল বুলিয়েই নহয়, তেনেকুৱা জুৱা খেলৰ লগতে বা তেনেকুৱা যিবোৰ বিজ্ঞাপনে বা যিবোৰ কাৰকে আমাৰ সাধাৰণ ৰাইজৰ অপকাৰ কৰিব, আমাৰ সৰু সৰু ল'ৰা ছোৱালীবোৰৰ অপকাৰ কৰিব বা বিৰূপ প্ৰভাৱ পেলাব, তেনেকুৱা ধৰণৰ কোনো বিষয়বস্তুক বা তেনেকুৱা ধৰণৰ কোনো কাৰকক আমাৰ চেনেলটোৰ জৰিয়তে আমি কেতিয়াও ৰাইজৰ মাজলৈ আগুৱাই লৈ নাযাওঁ বা ৰাইজৰ মাজলৈ আগবঢ়াই নিদিওঁ। সেই ক্ষেত্ৰত মই আপোনাক আৰু লগতে ৰাইজক আজিৰ শুভাৰম্ভৰ দিনটোতেই সকলোকে মই প্ৰতিশ্ৰুতি দিছোঁ। অতিথিৰ ক্ষেত্ৰত গাঁৱৰ মানুহক নিশ্চয় বেছিকৈ প্ৰাধান্য দিয়া হ'ব তেনে নিচিনা লাগিছে। আমি প্ৰথমতেই পাতিছোঁৱেই সেই বিষয়ে যে আমাৰ চেনেলটোত সাধাৰণ ৰাইজৰ পৰা, খেতিয়কজনৰ পৰা, ঘৰৰ গৃহিণীৰ পৰা সকলো ধৰণৰ ব্যক্তি বিশেষকে আমি আমাৰ চেনেলটোলৈ আমন্ত্ৰণ জনাম বা নিমন্ত্ৰণ জনাম। তেওঁলোকে নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব আৰু তেনেকুৱা নহয়, আচলতে সমাজৰ প্ৰত্যেকগৰাকী ব্যক্তিৰেই কিছুমান ক'বলগীয়া থাকে। সমাজৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধশীল প্ৰত্যেকজন ব্যক্তিৰে থাকে আৰু তেওঁলোকে ক'বলৈ সুযোগ আৰু সুবিধা নাপায়। সেই সূত্ৰে আমি হয়তো কিছুমান কথা হেৰাই পেলাওঁ। আমি সেই হেৰাই যোৱা শব্দবোৰ গোটাব বিচাৰিছোঁ আৰু সেয়াই এটা প্ৰক্ৰিয়া। মই আৰু এটা কথা ক'ব বিচাৰিছোঁ, যদি আমি গাঁৱৰ অঞ্চলৰ প্ৰধানত শিক্ষা, স্বাস্থ্য এনেধৰণৰ সমস্যাসমূহৰ ওপৰত যদি বিশেষ গুৰুত্ব দিয়া হয় নিশ্চয় ভাল হ'ব নেকি, নহয় জানো? আমি সকলো ধৰণৰ সমস্যাই ইয়াত সুমুৱাই ল'ম যদি সেই সমস্যাটো সাধাৰণ ৰাইজৰ লগত জড়িত হয়। এই ক্ষেত্ৰত কোনো ব্যক্তি বিশেষ বা কোনোবা স্থায়ী বিশেষ বুলি কোনো ধৰণৰ কথা নাই। তোমাক ভাল লাগিছে, প্ৰশ্নসমূহৰ সঠিক উত্তৰে পাইছোঁ, কিন্তু চেনেলটো যদি এনেদৰেই পৰিচালিত হয়, এতিয়া তুমি কৈছা খুব ধুনীয়াকৈ সাধাৰণ গাঁৱৰ ৰাইজৰ হৈ এনেকৈ চলাই যাম, মোৰো ভাল লাগিছে বা দৰ্শকসকলৰ ভাল লাগিছে। এতিয়া আমি কৈছোঁ সদায় আমি কৈছোৱেই হৈ থাকিবনে? নিশ্চয়, আমি কৈছোঁ সদায় আমি কৈছোৱেই হৈ থাকিব। ইয়াত কোনো ধৰণৰ দ্বিতীয়টো আৰু প্ৰশ্ন নাই। মানদণ্ডটো কেতিয়াও মই তললৈ নিম্নগামী হ'বলৈ নিদিওঁ। সাধাৰণ ৰাইজে প্ৰথমতে যেনেকৈ এটা যিটো দৃষ্টিভংগীৰে চেনেলটোক আঁকোৱালি ল'ব, সেই দৃষ্টিভংগী সদায় অটুট থাকিব আৰু অনাগত সময়লৈ আৰু ভাল তেওঁলোকে বিচৰাতকৈ হয়তো আৰু ভাল কিবা পাব পাৰে। সেই ক্ষেত্ৰত আমি নিশ্চয় ধ্যান দিম। ভাল লাগিছে। চেনেলটোৰ লগত ময়ো জড়িত। এতিয়া মই চেনেলটো হৈ কৈছোঁ বাৰু, প্ৰশ্নসমূহ আছিলে মোৰ দৰ্শকৰ হৈ প্ৰশ্ন আছিলে, ময়ো জড়িত এই আমি কৈছোঁ চেনেলটোত। আমি সপোন আৰু মই নিশ্চয় ভাল ভিডিঅ' দি যাম আৰু সদায় আপোনালোকৰ হৈ কাম কৰি যাম, এইটো কথা দিছোঁ। আৰু আপোনালোকৰ শুভকামনা আৰু আশীষ বিচাৰিছোঁ আমি। নে সপোন, তুমি কিবা ক'বা? হয়, আমি বহুত দীঘলীয়া নকৰোঁ। আজি আপোনালোকৰ ওচৰত আমি আমাৰ চেনেলটোৰ বিষয়ে অকণমান বিষয়বস্তুখিনি দাঙি ধৰিবলৈ আগবাঢ়ি আহিলোঁ আৰু আশা ৰাখিছোঁ ভাল পালে, আপোনালোকে কথাখিনি বুজি পালে। অনাগত সময়ত আপোনালোকৰ সকলোৰে পৰা আমি আশীষ বিচাৰিছোঁ আৰু আশীষ বিচাৰি আজিৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।